দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত মই মুদ্ৰাৰ বৈশিষ্ট্য আৰু মুদ্ৰাৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিলোঁ আৰু আজি আমি সেই একেটা অধ্যায়ৰে মুদ্ৰাৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম আৰু মই এনেকৈ গোটেই অৰ্থনীতি বিজ্ঞানৰ আৰু এটা চেপ্টাৰ আছে মই এনেকৈ তোমালোকক দিম ভিডিঅ' সহ তোমালোকে যদি ভাল লাগে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলো ঠিক আছে আমি তেনেহলে আজি মুদ্ৰাৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম এনে বহল অৰ্থাৎ আমি যদি বহল দৃষ্টিভংগীৰে চাওঁ তেতিয়া মুদ্ৰাৰ মূল ভাগ দুটা এটা হ'ল হিচাপ নিকাচৰ মুদ্ৰা আৰু আনটো হ'ল প্ৰকৃত মুদ্ৰা হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা হিচাপ নিকাচৰ মুদ্ৰা হ'ল আমি সাধাৰণতে লেনদেন কৰোঁতে যিবোৰ মুদ্ৰা ব্যৱহাৰ কৰোঁ হিচাপৰ মুদ্ৰা হিচাপ নিকাচৰ মুদ্ৰা এই হিচাপ নিকাচৰ মুদ্ৰাৰ কেতিয়াও পৰিৱৰ্তন নহয় কিন্তু প্ৰকৃত মুদ্ৰাৰ পৰিৱৰ্তন হ'ব পাৰে সময় সাপেক্ষে বিভিন্ন কাৰণত প্ৰকৃত মুদ্ৰাৰ কিন্তু পৰিৱৰ্তন হ'ব পাৰে তোমালোকৰ কিতাপত এটা উদাহৰণ আছে যেনে ধৰি লোৱা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদটো বা ৰাষ্ট্ৰপতিৰ পদটো বা আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদটো এই পদবীটোৰ কেতিয়াও পৰিৱৰ্তন নহয় কিন্তু পদবীটোত অধিষ্ঠিত হোৱা ব্যক্তিজন কিন্তু পৰিৱৰ্তন হৈ থাকিব পাৰে এনেকুৱা ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পদবীটোক কি বুলি কোৱা হয় হিচাপ নিকাচৰ মুদ্ৰা আৰু সেই পদটোত অধিষ্ঠিত হৈ থকা মানুহজনক কি বুলি কোৱা হ'ব প্ৰকৃত মুদ্ৰা বুলি কোৱা হয় অৰ্থাৎ মানুহজনৰ পৰিৱৰ্তন হ'ব পাৰে কিন্তু তেওঁৰ পদবীটোৰ কেতিয়াও পৰিৱৰ্তন নহয় গতিকে হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ মাজৰ পাৰ্থক্য এটাই যে হিচাপ নিকাচৰ মুদ্ৰাৰ কেতিয়াও পৰিৱৰ্তন নহয় কিন্তু প্ৰকৃত মুদ্ৰাৰ সময় সাপেক্ষে পৰিৱৰ্তন হ'ব পাৰে এতিয়া এই প্ৰকৃত মুদ্ৰাৰ আকৌ ভাগ বহুত প্ৰকৃত মুদ্ৰাৰ ভাগ বহুত তাৰ প্ৰথমটো হ'ল সামগ্ৰী মুদ্ৰা এটা আমি যেনেকৈ দ্ৰব্য বিনিময়ত পাইছিলো যে দ্ৰব্যৰ সলনি দ্ৰব্য ব্যৱহাৰ কৰে বা সামগ্ৰীৰ সলনি সামগ্ৰী ব্যৱহাৰ কৰে অৰ্থাৎ সামগ্ৰীকে মুদ্ৰা হিচাপে এসময়ত ব্যৱহাৰ কৰিছিলে গতিকে সামগ্ৰীক যেতিয়া মুদ্ৰা হিচাপে ব্যৱহাৰ কৰে তেতিয়া সেইটো কোৱা হয় সামগ্ৰী মুদ্ৰা তাৰপিছতে 2 নম্বৰটো হ'ল জন্তু মুদ্ৰা সামগ্ৰী মুদ্ৰাটোক ইংৰাজীত কোৱা হয় কমোডিটি মানি তাৰপিছত আহিলে জন্তু মুদ্ৰা এনিমেল মানি তাৰপিছত আগতে মানে অতীজতে মানুহে জন্তুকো বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিলে গতিকে তাৰমানে বিনিময় কৰোঁতে জন্তুক দিছিলে বিভিন্ন ধৰণৰ জন্তু ব্যৱহাৰ কৰিছিলে গতিকে সেই জন্তুক যেতিয়া মুদ্ৰাৰ নিচিনা মুদ্ৰাৰ প্ৰতি ব্যৱহাৰ কৰে তেতিয়া সেইটোক কোৱা হয় জন্তু মুদ্ৰা বা এনিমেল মানি তাৰপিছতে আহিলে 3 নম্বৰটো হ'ল ধাতু মুদ্ৰা ধাতুৰে তৈয়াৰ কৰা যেনে সোণ ৰূপ তাম এইবিলাকৰ যেতিয়া মুদ্ৰা তৈয়াৰ কৰা হয় তেতিয়া সেইটোক কোৱা হয় ধাতু মুদ্ৰা ইংৰাজীত কোৱা হয় সেইটোক মেটেলিক মানি তাৰপিছত আহিলে কাগজী মুদ্ৰা যিটো আমি এটা বৰ্তমান ব্যৱহাৰ কৰোঁ কাগজেৰে তৈয়াৰ কৰা যিটো মুদ্ৰা সেইটোক কোৱা হয় কাগজী মুদ্ৰা তাৰপিছত আহিলে বিহিত মুদ্ৰা অৰ্থাৎ যিবোৰ মুদ্ৰা আইনৰ দ্বাৰা বিহিত যিবোৰ মুদ্ৰা গ্ৰহণ নকৰো বুলি মানুহে ক'ব নোৱাৰে বা যিবোৰ মুদ্ৰা চৰকাৰে আদেশ দিয়ে চৰকাৰে বিহিত বুলি ঘোষণা কৰে বৈধ বুলি ঘোষণা কৰে সেইবিলাকক কি বুলি কোৱা হয় বিহিত মুদ্ৰা বুলি কোৱা হয় বিহিত মুদ্ৰাৰ আকৌ ভাগ দুটা বিহিত মুদ্ৰা কোৱা হয় লিগেল টেণ্ডাৰ মানিৰ আকৌ ভাগ দুটা এটা হ'ল সসীম বিহিত মুদ্ৰা সসীমটোক ইংৰাজীত কোৱা হয় লিমিটেড লিগেল টেণ্ডাৰ মানি সীমিত আৰু ইটো হ'ল আনলিমিটেড সীমিতটো হ'ল সীমিত বা সসীম অৰ্থাৎ যিবোৰ মুদ্ৰা বিহিত হ'লেও কিন্তু আমি এটা নিৰ্দিষ্ট পৰ্যায়লৈকে ব্যৱহাৰ কৰিব পাৰোঁ বা সেইটো মানুহে আমি ধৰি লোৱা সৰহ এমাউণ্ট বেছি এমাউণ্টৰ পইচা দিব লগা হ'লে আমি সেইটো ব্যৱহাৰ কৰিব নোৱাৰো বা মানুহে নলওঁ বুলিও ক'ব পাৰে যেনে ধৰি লওক খুচুৰা পইচাবোৰ হ'ল সসীম বিহিত মুদ্ৰা বা লিমিটেড লিগেল মানি আৰু আনটো ভাগ হ'ল
আনটো ভাগ হ'ল আনলিমিটেড। আনলিমিটেড লিগেল টেণ্ডাৰ মানি, আৰু সেইটো কোৱা হয় অসীম। অসীম লিগেল টেণ্ডাৰ মানি তাৰমানে আমি সীমাহীনভাৱে ব্যৱহাৰ কৰি থাকিব পাৰোঁ। আমি একেবাৰে এটকাৰ পৰা একেবাৰে ওপৰলৈকে ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো কোৱা হয় অসীম বিহিত মুদ্ৰা। কাগজৰ দ্বাৰা তৈয়াৰ কৰা যিবোৰ মুদ্ৰা সেইবোৰ হ'ল অসীম বিহিত মুদ্ৰা বা আনলিমিটেড লিগেল টেণ্ডাৰ মানি। গতিকে বিহিত মুদ্ৰা দুই প্ৰকাৰৰ, এটা হ'ল সসীম বা সীমিত আৰু আনটো হ'ল অসীম বা আনলিমিটেড। তাৰমানে এইটো সসীমটো আমি এইটো নিৰ্দিষ্ট পৰ্যায়লৈকে ব্যৱহাৰ কৰিব পাৰোঁ। আমি খুচুৰা পইচা আমি কাৰোবাক 100 টকা এটা দিব লগা থাকিলে আমি 1 টকা 2 টকাকে 100 টকা এটা দিলে সেই মানুহজনে ল'বলৈ অস্বীকাৰ কৰিবও পাৰে, তেওঁ নল'বও পাৰে। আৰু সাধাৰণতে ভাৰতবৰ্ষৰ ক্ষেত্ৰত 25 টকালৈকে আমি খুচুৰা পইচা ব্যৱহাৰ কৰিব পাৰোঁ, তাতকৈ ওপৰত আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। কিন্তু সেইটো কোৱা হয় সসীম বা লিমিটেড। আৰু আনলিমিটেডটো হ'ল পেপাৰ মানি, কাগজৰ দ্বাৰা তৈয়াৰ কৰা যিবোৰ মানি আমি আনলিমিটেড ব্যৱহাৰ কৰি থাকিব পাৰোঁ, সেইটো কোৱা হয় অসীম বিহিত মুদ্ৰা। তাৰপিছত আহিলে অবিহিত মুদ্ৰা। অবিহিত মুদ্ৰা নন লিগেল টেণ্ডাৰ। অবিহিত মানে যিবোৰ মুদ্ৰা চৰকাৰৰ দ্বাৰা বিহিত নহয়, বা যিবোৰ মুদ্ৰা কোনোবাই নলওঁ বুলি ক'লে, কাৰোবাক দিলে নলওঁ বুলি ক'লে বা নলওঁ অস্বীকাৰ কৰিলে আমি জোৰকে তেওঁক দিব নোৱাৰোঁ, সেইবিলাকক কোৱা হয় অবিহিত মুদ্ৰা। যেনে ধৰি লোৱা চেকখন, যেনে ধৰি লোৱা চেক। চেক হ'ল অবিহিত মুদ্ৰা। ধৰি লোৱা মই কাৰোবাৰ পৰা টকা ধাৰলৈ লৈছিলো, আৰু ধাৰটো ঘূৰাই দিবৰ সময়ত মই যদি তেওঁক কওঁ যে মই চেক দিওঁ, তেতিয়াহ'লে মই তেওঁক সুধিব লাগিব। আৰু তেওঁ যদি কয় মই চেক নলওঁ, মোক কেছ বা নগদ টকা দিব লাগিব, তেতিয়াহ'লে মই তেওঁক জোৰকে চেকখন ল'বলৈ মই বাধ্য কৰিব নোৱাৰোঁ। গতিকে চেকটো হ'ল অবিহিত মুদ্ৰা, নন লিগেল মানি। তাৰপিছতে আহিলে 6 নম্বৰ, তাৰপিছতে 6 নম্বৰ পিছত 7 নম্বৰটো হ'ল আদেশী মুদ্ৰা। সেইটোক ইংৰাজীত কোৱা হয় ফিয়েট মানি। আদেশী মুদ্ৰাটো বিহিত মুদ্ৰাৰ নিচিনাই, যে চৰকাৰৰ আদেশ থকাৰ কাৰণেহে গ্ৰহণ কৰে, সেইবিলাকক আদেশী মুদ্ৰা বুলি কোৱা হয়। এতিয়া ধৰি লোৱা আমি এটকীয়া কইন্সটো, মানুহে এটকীয়া কইন্সটো সাধাৰণতে ব্যৱহাৰ 1 টকা 2 টকাকে ব্যৱহাৰ কৰিবলৈ টান পায়, কিন্তু যিহেতু চৰকাৰৰ আদেশ আছে, ই বৈধ, গতিকে আমি তোমাক কোনোবাই দিলে তুমি নলওঁ বুলি ক'ব নোৱাৰো, বা আমি নলওঁ বুলি ক'ব নোৱাৰো। এতিয়া আজিকালি 10 টকীয়া যিটো কইন্স, সেইটো মানুহে নলওঁ বুলি কয়, কিন্তু সেইটো আচলতে নলওঁ বুলি ক'ব নোৱাৰে, ই চৰকাৰৰ দ্বাৰা বিহিত বা চৰকাৰৰ আদেশ আছে, ল'ব লাগিব। যিবোৰ মুদ্ৰা চৰকাৰী আদেশৰ কাৰণে চলে সেইবিলাকক আদেশী মুদ্ৰা বুলিও কোৱা হয়। আদেশী মুদ্ৰাক আমি বিহিত মুদ্ৰা বুলিও ক'ব পাৰোঁ। তাৰপিছত আহিলে প্ৰতীক মুদ্ৰা। প্ৰতীক মুদ্ৰাক ইংৰাজীত কোৱা হয় টোকেন মানি। প্ৰতীক মুদ্ৰাটো হ'ল যিবোৰ মুদ্ৰাৰ ওপৰত লিখা যিটো মূল্য, মুদ্ৰাবিলাকৰ ওপৰতো মূল্যটো লিখা থাকে, নামটো লিখা থাকে। 5 টকীয়া কইন্সটোৰ ওপৰত 5 বুলি লিখা থাকে, 10 টকীয়াটোৰ ওপৰত 10 বুলি লিখা থাকে, হয়নে? ঠিক সেইধৰণে কাগজৰ মুদ্ৰাবিলাকৰ ওপৰতো 100 বা 50 বা 20 লিখা থাকে। গতিকে ওপৰত লিখা মূল্যটোৰ সৈতে যদি সেই মুদ্ৰাটো বনাবলৈ ব্যৱহাৰ কৰা ধাতু বা সেই মুদ্ৰাটো বনাবলৈ ব্যৱহাৰ কৰা সামগ্ৰীটোৰ মূল্য যদি সমান নহয়, অৰ্থাৎ ওপৰত লিখা মূল্যটো যদি বেছি হয় আৰু মুদ্ৰাটো বনাবৰ কাৰণে ব্যৱহাৰ কৰা সামগ্ৰীৰ মূল্যটো যদি কম হয়, তেতিয়াহ'লে তাক প্ৰতীক মুদ্ৰা বুলি কোৱা হয়। আকৌ এবাৰ কৈছো, ভালকে শুনি লোৱা, যে প্ৰতীক মুদ্ৰাটোক ইংৰাজীত টোকেন মুদ্ৰা বুলি কোৱা হয়। প্ৰতীক মুদ্ৰা হ'ল যিবিলাক মুদ্ৰাৰ ওপৰত লিখা যিটো মূল্য, সেইটোতকে মুদ্ৰাটো তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰাৰ সামগ্ৰীৰ মূল্য যদি কম হয়, তেতিয়া সেইটোক প্ৰতীক মুদ্ৰা বুলি কোৱা হয়। অৰ্থাৎ ওপৰত লিখা মূল্যটো বেছি, উদাহৰণস্বৰূপে 100 টকা এটা ওপৰত 100 টকা বুলি লিখা আছে, কিন্তু 100 টকাটো বনাবৰ কাৰণে 100 টকা মূল্যৰ সমান কাগজ বা অন্যান্য সামগ্ৰীবোৰ ব্যৱহাৰ হোৱা নাই। বা 5 টকীয়া কইন্স এটা বনাবলৈ ওপৰত 5 টকা বুলি লিখা আছে, কিন্তু সেই ধাতুখিনিৰ মূল্য হয়তো 5 টকাৰ সৈতে সমান নহয়, ধাতুখিনিৰ মূল্য 5 টকাতকৈ কম। গতিকে সেই 5 টকাটো কি বুলি কোৱা হ'ব? প্ৰতীক মুদ্ৰা বুলি কোৱা হ'ব। ওপৰত লিখা মূল্য আৰু মুদ্ৰাটো বনাবলৈ ব্যৱহাৰ কৰা সামগ্ৰীৰ মূল্য যদি ওপৰত লিখা মূল্যতকৈ কম হয়,
তেতিয়াহ'লে তাক প্ৰতীক মুদ্ৰা বা টোকেন মানি বুলি কোৱা হয়। সাধাৰণতে তেনেকুৱাই হয়, 100 টকা এটা ওপৰত 100 টকা যদিও লিখা থাকে, কিন্তু সেই 100 টকাটো বনাবলৈ আচলতে 100 টকা মূল্যৰ সামগ্ৰী ব্যৱহাৰ কৰা নহয়। তাৰপিছতে আহিলে চেক মুদ্ৰা। চেক মুদ্ৰাটো ইতিমধ্যে ক'লোৱে। চেক, তোমালোকে চেক দেখিছানে? এইখন হ'ল চেক, এইখন হ'ল চেক। এই চেকটো হ'ল অবিহিত মুদ্ৰা, অৰ্থাৎ চেকখন নলওঁ বুলি ক'ব মানুহে পাৰে, বা চেকখন ল'বলৈ আমি কাকো জোৰ কৰিব নোৱাৰো। গতিকে চেক হ'ল অবিহিত মুদ্ৰা। তদুপৰি চেক যদি কোনোবা এজনে এজন মানুহে যদি আনজনক চেক দিব খোজে, তেতিয়াহ'লে দিওঁতাজনৰ একাউণ্টত পইচা জমা থাকিব লাগিব। গতিকে চেক হ'ল এবিধ অবিহিত মুদ্ৰা, আৰু চেক নলওঁ বুলি কোনোবাই অস্বীকাৰ কৰিলে তেওঁক জোৰ কৰি আমি ল'বলৈ বাধ্য কৰিব নোৱাৰো। তাৰপিছত আহিলে মান মুদ্ৰা। মান মুদ্ৰাটোক ইংৰাজীত কোৱা হয় ষ্টেণ্ডাৰ্ড মানি। মান মুদ্ৰা হ'ল মুদ্ৰাৰ বিনিময়ৰ যিটো একক, বস্তু বিনিময় কৰোঁতে আমি যিটো একক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰোঁ, সেই এককটোক মান মুদ্ৰা বুলি কোৱা হয়। আৰু এই মান মুদ্ৰা বেলেগ বেলেগ দেশত বেলেগ বেলেগ। যেনে ধৰি লোৱা ভাৰতৰ মান মুদ্ৰাটো কি বুলি কোৱা হয়? টকা। ঠিক সেই ধৰণেৰে ভাৰতৰ মান মুদ্ৰাক টকা বুলি কোৱা হয়। তাকো ঠিক সেই ধৰণে ধৰি লোৱা আমেৰিকাৰ মান মুদ্ৰা কি বুলি কোৱা হয়? ডলাৰ বুলি কোৱা হয়। আমেৰিকাৰ মান মুদ্ৰাক ডলাৰ বুলি কোৱা হয়। ইংলেণ্ডৰ মান মুদ্ৰাক পাউণ্ড ষ্টাৰ্লিং বুলি কোৱা হয়। জাপানৰ মান মুদ্ৰাক ইয়েন বুলি কোৱা হয়। গতিকে মান মুদ্ৰা হ'ল একক। আমি দ্ৰব্য বিনিময় কৰোঁতে যিটো একক ব্যৱহাৰ কৰোঁ, মুদ্ৰা হ'ল একক। সেই মুদ্ৰাটোৰ নামটো বেলেগ বেলেগ দেশত বেলেগ বেলেগ, গতিকে সেইটোক কোৱা হয় মান মুদ্ৰা। প্ৰত্যেক দেশৰ মান মুদ্ৰা বেলেগ বেলেগ। তাৰপিছতে আহিলে তপত মুদ্ৰা। তপত মুদ্ৰাটোক ইংৰাজীত কোৱা হয় হট মানি। তপত মুদ্ৰাটোক ইংৰাজীত কোৱা হয় হট মানি। হট মানিটো হ'ল যেতিয়া এখন দেশত অৰ্থনৈতিক সংকট হয় বা ইকনমিক ডিপ্ৰেশ্যন হয় বা মন্দা অৱস্থা হয়, তেতিয়া সাধাৰণতে কি কৰে, সেইখন দেশৰ মানুহে বেলেগ দেশত টকা বিনিয়োগ কৰে বা বেলেগ দেশৰ বেংকত টকা জমা থবলৈ বিচাৰে। আমি বেংকত টকা থোৱা মানে কি, সেই টকাটো বেংকে আকৌ দেশৰ উন্নয়নৰ কামত বা বেলেগ বেলেগ কামত কি কৰে, বিনিয়োগ কৰে। বা আমি কেতিয়াবা প্ৰত্যক্ষভাৱেও কোনোবা ব্যৱসায় বাণিজ্য বিনিয়োগ কৰোঁ। গতিকে এখন দেশত অৰ্থনৈতিক সংকট হ'লে যেতিয়া সেইখন দেশৰ মানুহে বেলেগ এখন দেশত টকা বিনিয়োগ কৰে, তেতিয়া তাৰমানে সেইখন দেশৰ পৰা টকাটো বেলেগ দেশলৈ, নিজৰ দেশৰ পৰা টকাটো বেলেগ দেশলৈ ওলাই যায়, যিটো কোৱা হয় বহিৰ্গমন। বহিৰ্গমন হয়, এখন দেশৰ পৰা টকাটো বাহিৰৰ দেশলৈ ওলাই যায়। এইদৰে ওলাই যোৱা টকাটোক কি বুলি কোৱা হয়? হট মানি বা তপত মুদ্ৰা বুলি কোৱা হয়। এখন দেশত অৰ্থনৈতিক সংকট হ'লে বা অৰ্থনৈতিক মন্দা অৱস্থা হ'লে, অৰ্থাৎ ইকনমিক ডিপ্ৰেশ্যন হ'লে, মানুহে সেইখন দেশত টকাটো বিনিয়োগ নকৰি, অৰ্থাৎ নিজৰ দেশত বিনিয়োগ নকৰি বেলেগ এখন দেশত বা উন্নত দেশ এখনত বা ইকনমিক ডিপ্ৰেশ্যন নোহোৱা দেশ এখনত টকা বিনিয়োগ কৰিবলৈ বিচাৰে। তেতিয়া নিজৰ দেশৰ পৰা যে সেই বেলেগ দেশলৈ টকাটো ওলাই যায়, সেই ওলাই গ'লে সেইটো কোৱা হয় বহিৰ্গমন। আৰু এনেকৈ বহিৰ্গমন হৈ যোৱা টকাটো কি বুলি কোৱা হয়? হট মানি বা তপত মুদ্ৰা বুলি কোৱা হয়। তাৰপিছত আহিলে সংকুচিত মুদ্ৰা। সংকুচিত মুদ্ৰা ইংৰাজীত কোৱা হয় এইটোক ডিয়েৰ মানি। এইটো এটা গুৰুত্বপূৰ্ণ কথা। সংকুচিত মানে কি? কমি অহা। সংকুচিত মুদ্ৰা হ'ল যে মুদ্ৰাটো আমি জানো যে দেশৰ মুদ্ৰা ব্যৱস্থাটো দেশখনৰ কেন্দ্ৰীয় বেংকে কি কৰে, নিয়ন্ত্ৰণ কৰি থাকে। আৰু আমাৰ দেশৰ কেন্দ্ৰীয় বেংকটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক। আৰু ৰিজাৰ্ভ বেংকে আমাৰ দেশৰ মুদ্ৰাৰ যোগানটো নিয়ন্ত্ৰণ কৰি থাকে। আৰু নিয়ন্ত্ৰণ কৰাৰ যিটো নীতি, সেইটো কোৱা হয় মৌদ্ৰিক নীতি। আৰু এই মৌদ্ৰিক নীতি বেলেগ বেলেগ আছে। তাৰে এটা হ'ল যে সুতৰ হাৰৰ পৰিৱৰ্তন কৰি ৰিজাৰ্ভ বেংকে অৰ্থনীতিখনত মুদ্ৰাৰ যোগানটো নিয়ন্ত্ৰণ কৰে। তাৰমানে এইটো কথা আমি জানো যে কেন্দ্ৰীয় বেংকৰ জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে কোনো যোগাযোগ নাই। বাণিজ্যিক বেংকৰহে যোগাযোগ আছে জনসাধাৰণৰ লগত। আৰু বাণিজ্যিক বেংকবিলাকক আকৌ কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে। বাণিজ্যিক বেংকবিলাকৰ পৰা জনসাধাৰণে ঋণ লয়, আৰু সেই ঋণ লওঁতে ঋণৰ বিনিময়ত জনসাধাৰণৰ পৰা বেংকে কি লয়? সুদ লয়। এতিয়া কিমান হাৰত বাণিজ্যিক বেংকে
জনসাধাৰণৰ পৰা ঋণৰ বিনিময়ত সুদ ল'ব বা জমাৰ বিপৰীতে সুদ দিব, সেইটো নিৰ্ণয় কৰে, সুতৰ হাৰটো নিৰ্ণয় কৰে কোনে? কেন্দ্ৰীয় বেংকে বা ভাৰতৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে। এতিয়া সাধাৰণতে কি হয়, মুদ্ৰাৰ যোগানটো কেন্দ্ৰীয় বেংকে কেনেকে নিয়ন্ত্ৰণ কৰে? ধৰি লোৱা বেছিকৈ ঋণ ল'বলৈ হ'লে, মানুহে যদি বেছিকৈ ঋণ লয় তেতিয়া মুদ্ৰাৰ যোগানটো অৰ্থনীতিখনত বাঢ়ি যাব। আৰু অৰ্থনীতিখনত যেতিয়া মুদ্ৰাৰ যোগানটো বাঢ়ি যাব তেতিয়া ৰিজাৰ্ভ বেংকে মুদ্ৰাৰ যোগানটো কমাবৰ কাৰণে সুতৰ হাৰটো কি কৰিব? বঢ়াই দিব। সুতৰ হাৰটো বৃদ্ধি কৰাৰ লগে লগে মানুহৰ ঋণ লোৱাৰ প্ৰৱণতাটো কমি যাব আৰু ঋণ কমকৈ ল'লে মুদ্ৰাৰ যোগানটো কমি আহিব। তেতিয়া সেইটো কোৱা হ'ব সংকুচিত মুদ্ৰা। গতিকে কেন্দ্ৰীয় বেংকে সুতৰ হাৰ বৃদ্ধি কৰি যেতিয়া মুদ্ৰাৰ যোগানটো কমাই দিয়ে, ঋণৰ পৰিমাণ কমায়, ঋণৰ পৰিমাণ কমাৰ লগে লগে মুদ্ৰাৰ যোগানটো কমিব, সেই কমি অহা মুদ্ৰাটো কি বুলি কোৱা হ'ব? সংকুচিত মুদ্ৰা বুলি কোৱা হ'ব। গতিকে সংকুচিত মুদ্ৰা কোনবোৰ? যে কেন্দ্ৰীয় বেংকে সুতৰ হাৰ বৃদ্ধি কৰি ঋণৰ পৰিমাণ কমাই যেতিয়া মুদ্ৰাৰ যোগানটো কমাব তেতিয়া কমি অহা মুদ্ৰাটোক কোৱা হ'ব সংকুচিত মুদ্ৰা বা ইংৰাজীত ডিয়েৰ মানি। তাৰপিছত আহিলে সুলভ মুদ্ৰা। সুলভ মুদ্ৰাটো হ'ল ইয়াৰ উল্টা, সংকুচিত মুদ্ৰাৰ উল্টা। কেন্দ্ৰীয় বেংকে কি কৰে? কেতিয়াবা আকৌ সুতৰ হাৰটো কি কৰে? কমাইও দিয়ে। সুতৰ হাৰ কমাই দিয়াৰ লগে লগে বাণিজ্যিক বেংকে কম সুতৰ হাৰত যেতিয়া জনসাধাৰণক ঋণ দিব তেতিয়া সুতৰ হাৰ কমাই দিয়াৰ লগে লগে মানুহৰ ঋণ লোৱাৰ প্ৰৱণতাটো বাঢ়ি যাব। মানুহে ঋণ বেছিকৈ ল'ব, ঋণ বেছিকৈ লোৱাৰ লগে মুদ্ৰাৰ যোগানটো বাঢ়ি যাব। তেতিয়া সেইখিনি মুদ্ৰা কোৱা হ'ব কি বুলি? সুলভ মুদ্ৰা বা ইজি মানি। সংকুচিত মুদ্ৰাৰ বিপৰীতটোৱে হ'ল সুলভ মুদ্ৰা। তাৰপিছতে হ'ল কলা মুদ্ৰা। কলা মুদ্ৰা বুলি ক'লে আকৌ আমি দেখাত যিটো কলা সেইটো কথা কোৱা নাই, ইয়াৰ কালাৰটোৰ কথা কোৱা নাই। কলা মুদ্ৰা হ'ল ইংৰাজীত কোৱা হয় এইটো ব্লেক মানি। যদিও ব্লেক শব্দটো ব্যৱহাৰ কৰিছে কিন্তু ইয়াত ৰংটোৰ কথা কোৱা নাই। কলা মুদ্ৰা হ'ল সেইবোৰ মুদ্ৰা যিবোৰ মুদ্ৰা মানুহে কি কৰে? ধৰি লোৱা লোকক ঠগি, ঠগ প্ৰবঞ্চনা কৰি বা দুৰ্নীতিমূলক কিবা কাম কৰি বা কৰ ফাঁকি দি ইত্যাদি বিভিন্ন অপৰাধজনিত কাম, এইবিলাকৰ জৰিয়তে যেতিয়া মানুহে অৰ্থ সংগ্ৰহ কৰিব বা অৰ্থ উপাৰ্জন কৰিব তেতিয়া সেইবোৰ মুদ্ৰাক কি বুলি কোৱা হ'ব? কলা মুদ্ৰা বুলি কোৱা হয়। অৰ্থাৎ অপৰাধজনিত কাম, কৰ ফাঁকি, দুৰ্নীতি, লোকক ঠগি মেলি লোৱা, এনেকৈ যেতিয়া মুদ্ৰা আহৰণ কৰিব সেই মুদ্ৰাবিলাকক কলা মুদ্ৰা বুলি কোৱা হয়। তাৰপিছত একেবাৰে শেষৰটো হ'ল উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। এইটোক ইংৰাজীত কোৱা হয় হাই পাৱাৰ্ড মানি। হাই পাৱাৰ্ড মানি। হাই পাৱাৰ্ড মানি হ'ল যিবোৰ মুদ্ৰা কেন্দ্ৰীয় বেংকেহে কেৱল নিয়ন্ত্ৰণ কৰে সেইবোৰ মুদ্ৰা কি বুলি কোৱা হয়? হাই পাৱাৰ্ড মানি বুলি কোৱা হয়। যেনে ধৰি লোৱা এখন অৰ্থনীতিত এটা নিৰ্দিষ্ট সময়ত কিমান পৰিমাণৰ মুদ্ৰা চলি থাকিব সেইটো কোনে নিয়ন্ত্ৰণ কৰে? কেন্দ্ৰীয় বেংকে। দেশখনৰ কেন্দ্ৰীয় বেংকে বা মুৰব্বী বেংকে নিৰ্ধাৰণ কৰে। লগতে এটা নিয়ম আছে যে কেন্দ্ৰীয় বেংকত বাণিজ্যিক বেংকবিলাকে তেওঁলোকৰ জমাৰ এটা অংশ কেন্দ্ৰীয় বেংকত জমা থব লাগে, যিটো কোৱা হয় কেছ ৰিজাৰ্ভ ৰেচিঅ', CCRR, কেছ ৰিজাৰ্ভ ৰেচিঅ'। এতিয়া ৰিজাৰ্ভ বেংকে কৰে কি? এই কেছ ৰিজাৰ্ভ ৰেচিঅ'টো ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ কৰে যে কিমান পৰিমাণৰ মুদ্ৰা বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকত থব লাগে সেইটো কেন্দ্ৰীয় বেংকে নিৰ্ণয় কৰে আৰু সেইটো সময়ে সময়ে নিয়ন্ত্ৰণ কৰি থাকে। কেতিয়াবা প্ৰয়োজন হলে কেছ ৰিজাৰ্ভ ৰেচিঅ'টো ৰিজাৰ্ভ বেংকে বৃদ্ধিও কৰে, কেতিয়াবা হ্ৰাসো কৰে। এতিয়া এই কেন্দ্ৰীয় বেংকে এই বাণিজ্যিক বেংকবিলাকৰ নগদ সংৰক্ষণৰ অনুপাতটো নিয়ন্ত্ৰণ কৰে আৰু লগতে অৰ্থনীতিখনত এটা নিৰ্দিষ্ট সময়ত কিমান পৰিমাণৰ মুদ্ৰা প্ৰচলন হৈ থাকিব সেইটো কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে। মই তোমালোকক আগতে ক'লোৱে যে সুতৰ হাৰ হ্ৰাস বৃদ্ধি কৰি জমাৰ বিপৰীতে বা ঋণৰ বিপৰীতে সুদৰ হাৰ, এজন মানুহে জমা থলে তেওঁ কিমান সুদ দিব সেইটোও কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰে। এজন বেংকে ঋণ ললে আমি বেংকক কিমান সুদ দিব লাগিব সেইটোও কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰে। তেনেকৈ সুতৰ হাৰৰ হ্ৰাস বৃদ্ধি কৰিও মুদ্ৰাৰ যোগানটো কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰি থাকে। আৰু লগতে বাণিজ্যিক বেংকবিলাকে
কেন্দ্ৰীয় বেংকত থব লগা যিটো অংশ সেই অংশটোৰ হ্ৰাস বৃদ্ধিটো কেন্দ্ৰীয় বেংকে কৰি থাকে গতিকে এইদৰে যিখিনি মুদ্ৰা কেন্দ্ৰীয় বেংকেহে কেৱল নিয়ন্ত্ৰণ কৰিব পাৰে সেইখিনি মুদ্ৰাক কি বুলি কোৱা হয় হাই পাৱাৰ্ড মানি বা উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বুলি কোৱা হয় এইদৰে আমি কি পালো মুদ্ৰাৰ মূল ভাগ দুটা এটা হল হিচাপ নিকাচৰ মুদ্ৰা আৰু আনটো হল প্ৰকৃত মুদ্ৰা আৰু এই হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ মাজত পাৰ্থক্যটো হল যে হিচাপ নিকাচৰ মুদ্ৰাৰ কি হ'ব পাৰে পৰিৱৰ্তন হ'ব নোৱাৰে কিন্তু প্ৰকৃত মুদ্ৰাৰ পৰিৱৰ্তন হ'ব পাৰে আৰু প্ৰকৃত মুদ্ৰাৰে হল এইবিলাক ভাগ আৰু আমি দেখি আছো প্ৰকৃত মুদ্ৰাৰ পৰিৱৰ্তন হৈ আছে যেনে ধৰি প্ৰথমতে আছিল সামগ্ৰী মুদ্ৰা হেতু পৰিৱৰ্তন হল জন্তু মুদ্ৰা হেতু পৰিৱৰ্তন হল আৰু বাকিবোৰ কি হৈছে পৰিৱৰ্তন হৈ থাকিব পাৰে গতিকে এইদৰে আমি মুদ্ৰাৰ ভাগ কিমান পালো আমি মুদ্ৰাৰ ভাগ পালো আমি 15টা প্ৰকৃত মুদ্ৰাৰ ভাগ পালো আমি 15টা এটা যে প্ৰকৃত মুদ্ৰাৰ পৰিৱৰ্তন হৈ থাকিব পাৰে এটা ধৰিলে মাজে বিমুদ্ৰাকৰণ হল বিমুদ্ৰাকৰণ হোৱাৰ পিছত কি হল 100 টকাটোৰ ৰং সলনি হল তাৰ আকাৰ সলনি হল 50 টকাটো সলনি হল 500 টকাটো সলনি হল গতিকে সেইবিলাক হল প্ৰকৃত মুদ্ৰাৰ সময়ে সময়ে তাৰ আকাৰ তাৰ মূল্যৰ পৰিৱৰ্তন হৈ থাকিব পাৰে আৰু মূল্যৰ পৰিৱৰ্তনটো মই ইয়াৰ আগৰ ক্লাছত কৈছিলোৱে দ্ৰব্য বা সামগ্ৰীৰ দামৰ লগত মুদ্ৰাৰ মূল্যটো নিৰ্ভৰশীল গতিকে মুদ্ৰাৰ মূল্যৰ তেনেকৈ পৰিৱৰ্তন হৈ থাকিব পাৰে গতিকে প্ৰকৃত মুদ্ৰাৰ ভাগ হল 15টা এটা তোমালোকক এই গোটেইখিনি এনেকৈ মুদ্ৰাৰ ভাগসমূহ বুলি নাহে তোমালোকে ভাগবোৰ পঢ়ি থবা লগতে উদাহৰণবোৰো শিকি থবা এটা ধৰি লোৱা কেতিয়াবা এনেকৈ আহিব পাৰে এবিধ অবিহিত মুদ্ৰাৰ নাম উল্লেখ কৰা অবিহিত মুদ্ৰাৰ উদাহৰণ দিয়া তোমালোকে কি লিখিবা চেক আকৌ এনেকৈ আহিব পাৰে চেক বিহিত মুদ্ৰা হয়নে যদি নহয় কিয় তে লিখিব লাগিব যে চেক বিহিত মুদ্ৰা নহয় আৰু চেক হল এবিধ অবিহিত মুদ্ৰা আৰু সেই চেক অবিহিত মুদ্ৰা হোৱাৰ কাৰণে মানুহে চেক নলওঁ বুলি অস্বীকাৰ কৰিব পাৰে বা চেক আমি কাকো জোৰ কৰি ল'ব লাগিব বুলি আমি কাকো বাধ্য কৰিব নোৱাৰো বা কেতিয়াবা এনেকুৱা উদাহৰণ আহিব পাৰে ধৰি লোৱা বিহিত মুদ্ৰাৰ ভাগ কেইটা দুটা সসীম আৰু অসীম সসীম বিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া তেতিয়া লিখিব লাগিব ধাতু মুদ্ৰাবোৰ অসীম বিহিত মুদ্ৰাৰ উদাহৰণ দিয়া তেতিয়া লিখিব লাগিব কাগজী মুদ্ৰা তেনেকৈ তাৰমানে কি আহিব পাৰে শৰ্ট কুৱেশ্যন আহিব পাৰে বা এনেকুৱা আহিব পাৰে যিবোৰ মুদ্ৰাৰ ওপৰত লিখা মূল্যতকৈ তাৰ অন্তৰ্নিহিত মূল্যটো কম হয় তেতিয়া সেইবোৰ মুদ্ৰা কি বুলি কোৱা হয় সেইবোৰ মুদ্ৰা কি বুলি কোৱা হয় প্ৰতীক মুদ্ৰা বা টোকেন মানি বুলি কোৱা হয় আৰু আকৌ এনেকুৱা হ'ব পাৰে যে বহল অৰ্থাৎ মুদ্ৰাৰ মূল ভাগ কেইটা তেতিয়া লিখিব লাগিব হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা তোমালোকে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী বা কোনোবা এটা পদবীৰ সহায়ত তোমালোকে ব্যাখ্যা কৰিব পাৰিবা যে পদবীটোৰ নামটো একে থাকিব পদবীটো একে থাকিব কিন্তু পদবীটোত অধিষ্ঠিত হোৱা ব্যক্তিজনৰ পৰিৱৰ্তন হ'ব পাৰে গতিকে এতিয়া আমি একেলগে কি পঢ়িলো মুদ্ৰাৰ বিভিন্ন ভাগসমূহৰ বিষয়ে পঢ়িলো ইয়াৰ পিছত আমি আৰু দুটা টপিক পঢ়িলে আমাৰ মুদ্ৰাৰ যিটো ধাৰণা মুদ্ৰাৰ যিটো বিষয় সেইটো শেষ হ'ব এটা হল মুদ্ৰাৰ ভূমিকা আৰু আনটো হল মুদ্ৰাৰ ভূমিকাৰ লগতে মুদ্ৰাৰ সুবিধাও কিছুমান থাকিব পাৰে মুদ্ৰাৰ যোগানৰ অসুবিধাও হৈ থাকিব বেছি হলেও বা কম হলেও কেতিয়াবা অসুবিধা হ'ব পাৰে এই দুটা টপিক পঢ়িলে আমাৰ মুদ্ৰাখিনি শেষ হ'ব তাৰপিছত আমি কি পঢ়িম বেংকৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ